ৰিয়ান 360 ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ' লৈ মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ যোৱা 2022 বৰ্ষত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এক্সামৰ যি প্ৰশ্ন পেপাৰ সেই প্ৰশ্ন পেপাৰৰ পৰা পেপাৰ 4ৰ এই সিৰিজৰ 30টা কুৱেশ্যনৰ সমাধান লৈ ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আৰু এইটো ভিডিঅ' চালে আপোনালোকে গম পাব যে আপোনালোকৰ আগন্তুক যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এক্সাম হ'ব, যাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই আছে, সেই এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আপোনালোকে এই ভিডিঅ' চালে গম পাব। আপোনালোকে আইডিয়াটো ল'ব পাৰিব এইটো ভিডিঅ'ৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ আহিব পাৰে। গতিকে মই আজি আপোনালোকক ফ'ৰ্থ গ্ৰেডৰ পেপাৰ 4ৰ কুৱেশ্যন বুকলেট কোড এ সিৰিজৰ মই 30টা প্ৰশ্নৰ সঠিক সমাধান লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। ভাল লাগিলে এটা শ্বেয়াৰ কৰিব। লগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে সেইসকল বন্ধু বান্ধৱীলৈ মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব। লগতে ফেচবুকত চাই থাকিলে ৰিহান 360 ফেচবুক পেজটি ফ'ল' কৰি ৰাখিব। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। পেপাৰ 4ৰ এই সিৰিজৰ প্ৰথমটো প্ৰশ্ন আহিছিল, তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? এ নম্বৰত দিয়া আছিল জৈন ধৰ্ম, বি নম্বৰত দিয়া আছিল বৌদ্ধ ধৰ্ম, চি নম্বৰত দিয়া আছিল শিখ ধৰ্ম, ডি নম্বৰত দিয়া আছিল হিন্দু ধৰ্ম। তীৰ্থংকৰ শব্দটো ইয়াৰ সঠিক উত্তৰ হৈছে এ নম্বৰ জৈন ধৰ্ম। দ্বিতীয় প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ লগত সংলগ্ন নহয়? এ নম্বৰ মণিপুৰ, বি নম্বৰ ত্ৰিপুৰা, চি নম্বৰ মেঘালয়, ডি নম্বৰ মিজোৰাম। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল, উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য বাংলাদেশৰ সীমাৰ লগত সংলগ্ন নহয়। ইয়াৰ সঠিক উত্তৰ ডি নম্বৰ মিজোৰাম। তিনি নম্বৰ প্ৰশ্ন, নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে এ নম্বৰ গেংটক, বি নম্বৰ ইম্ফল, চি নম্বৰ আগৰতলা, ডি নম্বৰ ডিমাপুৰ। অমিল শব্দটো হৈছে বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হৈছে ডিমাপুৰ, যিহেতু ছিকিমৰ ৰাজধানী গেংটক, মণিপুৰৰ ইম্ফল, ত্ৰিপুৰাৰ আগৰতলা আৰু নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। গতিকে ডিমাপুৰ শব্দটো অমিল। 4 নম্বৰ প্ৰশ্ন, লাই হাৰাৱাবা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? ইয়াৰ সঠিক উত্তৰ হৈছে বন্ধুসকল লাই হাৰাৱাবা উৎসৱটি মেইতেই জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত। ডি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 5 নম্বৰ প্ৰশ্ন, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? এ নম্বৰ আগৰতলা, বি নম্বৰ গেংটক, চি নম্বৰ ইটানগৰ, ডি নম্বৰ ইম্ফল। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ ইম্ফলত অৱস্থিত। ডি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 6 নম্বৰ প্ৰশ্ন, নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয়? সুন্দৰবন বদ্বীপত বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চলটো অৱস্থিত, এইটো সঠিক। বি নম্বৰ চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ মাইকা উৎপাদনকাৰী দেশ, সঠিক। ইষ্টাৰ দ্বীপে হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত, এইটো শুদ্ধ বিবৃতি। ডি নম্বৰ ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত অৱস্থিত, এইটো শুদ্ধ বিবৃতি নহয়। ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি ৰাজস্থানত অৱস্থিত। ডি নম্বৰ সঠিক উত্তৰ। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব? এখন ৰাজ্যত, 4খন ৰাজ্যত, 5খন ৰাজ্যত, 3খন ৰাজ্যত। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল, ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ কাৰণে কমচে কম 3খন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব। ডি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 8 নম্বৰ প্ৰশ্ন, নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল
স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল এ নম্বৰ চন্দ্ৰশেখৰ আজাদ, বি নম্বৰ বাল গংগাধৰ তিলক, চি নম্বৰ গোপাল কৃষ্ণ গোখলে, ডি নম্বৰ ভগত সিং। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বি নম্বৰ বাল গংগাধৰ তিলক। 9 নম্বৰ প্ৰশ্ন, কোন বৰ্ষত আকবৰ আৰু হিমৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? এ নম্বৰ 1526 চন, বি নম্বৰ 1536 চন, চি নম্বৰ 1556 চন, ডি নম্বৰ 1576 চন। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল চি নম্বৰ আকবৰ আৰু হিমৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 5 নৱেম্বৰ তাৰিখে 1556 চনত। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া প্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় নান অফ দ্য এবভ প্ৰয়োগ কৰিছিল? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল নৱেম্বৰ 2013 চনত। 11 নম্বৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত? এ নম্বৰ পেৰিছ, বি নম্বৰ দ্য হেগ, চি নম্বৰ ৱাশ্বিংটন DC, ডি নম্বৰ নিউয়ৰ্ক। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ লোকেটেড দ্য হেগ। বি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 12 নম্বৰ প্ৰশ্ন, ৰাওলাট আইনত নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল? ৰাওলাট আইনত নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল? ইয়াৰ সঠিক উত্তৰ চি নম্বৰ বিচাৰ অবিহনে কাৰাবাস। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল? এ নম্বৰ 1985 চনত আৰ ভানুমতী, বি নম্বৰ 1987 চনত ইন্দু মালহোত্ৰা, 1989 চনত ফাতিমা বিবি, ডি নম্বৰ 1992 চনত ইন্দিৰা বেনাৰ্জী। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল চি নম্বৰ 1989 চনত ফাতিমা বিবিক প্ৰথম মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। 14 নম্বৰ প্ৰশ্ন, কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয়? এ নম্বৰ 1986, বি নম্বৰ 1988, চি নম্বৰ 1990, ডি নম্বৰ 1992। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বি নম্বৰ 1988 চনৰ পৰা। 15 নম্বৰ প্ৰশ্ন, কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? এ নম্বৰ 1911, বি নম্বৰ 1913, চি নম্বৰ 1907, ডি নম্বৰ 1910 চন। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল এ নম্বৰ ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল 1911 চনত। 16 নম্বৰ প্ৰশ্ন, চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? এ নম্বৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই, বি নম্বৰ ফ্ৰেচনমুং বৰগোহাঁই, চি নম্বৰ খামচেন বৰগোহাঁই, ডি নম্বৰ কনচেং বৰপাত্ৰ গোহাঁই। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বি নম্বৰ মূলা গাভৰুৰ স্বামীৰ নাম আছিল ফ্ৰেচনমুং বৰগোহাঁই। 17 নম্বৰ প্ৰশ্ন, কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল? এ নম্বৰ 1866 চন, বি নম্বৰ 1858 চন, চি নম্বৰ 1876 চন, ডি নম্বৰ 1905 চন। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বি নম্বৰ 1858 চন। 18 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বৰ্ডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে? এ নম্বৰ দ্বিতীয় অনুসূচী, বি নম্বৰ সপ্তম অনুসূচী, চি নম্বৰ ষষ্ঠ অনুসূচী, ডি নম্বৰ পঞ্চম অনুসূচী। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল ষষ্ঠ অনুসূচীৰ আধাৰত বৰ্ডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিল। 19 নম্বৰ প্ৰশ্ন, পাক ইয়ং বিমানবন্দৰটো ক'ত অৱস্থিত? পাক ইয়ং এ নম্বৰ অৰুণাচল প্ৰদেশ, বি নম্বৰ ছিকিম, চি নম্বৰ মণিপুৰ, ডি নম্বৰ মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল পাক ইয়ং বিমানবন্দৰটো বি নম্বৰ ছিকিমত অৱস্থিত। 20 নম্বৰ প্ৰশ্ন,
হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটি হৈছে এশিঙীয়া হাড়, বি নম্বৰ গাই, চি নম্বৰ হাতী, ডি নম্বৰ বাঘ। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়া প্ৰাণীৰ যিটো চিহ্ন পোৱা গৈছিল সেয়া হৈছে এ নম্বৰ এশিঙীয়া হাড় গৰু। 21 নম্বৰ প্ৰশ্ন, অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? How many rings are there on the Olympics flag? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল, এ নম্বৰত 4টা, বি নম্বৰত 5টা, চি নম্বৰ 6টা, ডি নম্বৰত 7টা। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বি নম্বৰ 5টা। 22 নম্বৰ প্ৰশ্ন, আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ। The capital city of Argentina is Buenos Aires, Santiago, Bogota, ডি নম্বৰ লিমা। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল, এ নম্বৰ আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে বুয়েনছ এয়াৰ্ছ। 23 নম্বৰ প্ৰশ্ন, এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ নম্বৰ মুম্বাই, বি নম্বৰ কুয়ালালামপুৰ, চি নম্বৰ জাকাৰ্টা, ডি নম্বৰ বেংকক। এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় বন্ধুসকল মালয়েছিয়াৰ কুয়ালালামপুৰত অৱস্থিত, বি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 24 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং সিস্টেম নহয়? এ নম্বৰ উইন্ডোজ 11, বি নম্বৰ লিনাক্স, চি নম্বৰ মাইক্ৰ'ছফ্ট অফিচ, ডি নম্বৰ উবুণ্টু। বন্ধুসকল উইন্ডোজ 11, লিনাক্স, উবুণ্টু গোটেইকেইটা অপাৰেটিং সিস্টেম মাইক্ৰ'ছফ্ট অফিচটো অপাৰেটিং সিস্টেম নহয়, এইটো এটা প্ৰগ্ৰাম হয়, যাৰ কাৰণে চি নম্বৰ ইয়াৰ সঠিক উত্তৰ মাইক্ৰ'ছফ্ট অফিচ। 25 নম্বৰ প্ৰশ্ন, নিম্নলিখিতসমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়? এ নম্বৰ কাঞ্চনজংঘা, বি নম্বৰ নন্দা দেৱী, চি নম্বৰ কামেট, ডি নম্বৰ মানা। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল, ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হৈছে কাঞ্চনজংঘা, এ নম্বৰ ইয়াৰ সঠিক উত্তৰ। 26 নম্বৰ প্ৰশ্ন, কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনাৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়? এ নম্বৰ ভাগীৰথী, বি নম্বৰ অলকানন্দা, চি নম্বৰ সৰস্বতী, ডি নম্বৰ শতদ্ৰু। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল, ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা নদী হৈছে চি নম্বৰ সৰস্বতী। 27 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয়? এ নম্বৰ তীখাৰ দণ্ড, বি নম্বৰ দুগ্ধৰ চৰ্বি ভাগ, চি নম্বৰ কেশৰ, ডি নম্বৰ হন। কেৰেট এককত জোখা হয় আপোনালোকে সকলোৱে জানে হন, ডি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 28 নম্বৰ প্ৰশ্ন, অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰম বিকাশৰ বিষয়বস্তু সামৰি লয়? অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰম বিকাশৰ বিষয়বস্তু সামৰি লয়? এ নম্বৰ পেলিয়ন্টলজি, আৰ্কিঅলজি, জিঅ'লজি, জিঅ'মৰ্ফলজি। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল এ নম্বৰ পেলিয়ন্টলজি। 29 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? এ নম্বৰ নেনোমিটাৰ, বি নম্বৰ বেৰোমিটাৰ, চি নম্বৰ আল্টিমিটাৰ, ডি নম্বৰ হাইড্ৰমিটাৰ। বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰবিধ হৈছে বি নম্বৰ ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বেৰোমিটাৰ। আজিৰ অন্তিমটো প্ৰশ্ন, খ' খ' খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে? এ নম্বৰ 8জন, বি নম্বৰ 10জন, চি নম্বৰ 9জন, ডি নম্বৰ 7জন। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল, খ' খ' খেলত আঁঠুৰ ভৰত বহি থাকে 8জন প্লেয়াৰে, এ নম্বৰ ইয়াৰ সঠিক উত্তৰ। বন্ধুসকল আজিলৈ এইখিনি, আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ' লৈ। মই আপোনালোকক 2022 বৰ্ষত যি প্ৰশ্ন কাকত আহিছিলে সেই প্ৰশ্ন কাকতৰ সমাধানবিলাক মই আপোনালোকক দিম। গতিকে যিসকল বন্ধু বান্ধৱী মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অৱশ্যই নাপাহৰিব। লগতে ফেচবুকত চাই থাকিলে ৰিহান 360 ফেচবুক পেজটি ফ'ল' কৰি ৰাখিব। ধন্যবাদ।